নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে খবৰ চাকৈ। যিহেতু মোৰ দুপৰীয়া ভাতৰ কাঁহীখন আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ দেখাম বুলি। আজিনো মই কি বনালোঁ তাকে অকণমান আপোনালোকক দেখুৱাওঁ বোলো ভাবিলোঁ। তাৰপিছতে এয়া হৈছে ভাতৰ ওপৰত এটা পকা জলকীয়া লৈ লৈছোঁ, এটুকুৰা নেমু লৈ লৈছোঁ, এইফালে দালি লগত বনাই ল'লোঁ মাটিকান্দুৰী শাক, আৰু এইফালে পটল ফ্ৰাই কৰি ল'লোঁ, এইফালে মাছ ফ্ৰাই কৰি ল'লোঁ, আৰু এইফালে সৰু আলু ভাজি ল'লোঁ, আৰু এইফালে দুটুকুৰা পিঁয়াজ লৈ ল'লোঁ। আৰু আজি মোৰ ভাতৰ কাঁহীখন মই এইদৰে সজাই ল'লোঁ। আৰু আপোনালোকে দুপৰীয়া ভাতৰ লগত কি খালে আজি জনাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'বিলাক চাই যদি আপোনালোকে ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ফেচবুকত চালে ফ'ল' কৰি দিব। আৰু আপোনালোকৰ মৰমতে মই যাতে আগবাঢ়ি যাব পাৰোঁ, ময়ো আপোনালোকক মৰম দিব পাৰোঁ, তেনেকৈ মোক সহায় কৰি যাব। আজিলৈ আহোঁ, শুভ দুপৰীয়া, ধন্যবাদ।